গাইজ বলক আমি নলবাৰীত আজি ৰাস চাব যাওঁ। ৰাস আজি নহয়, ৰাস কালি আছে নলবাৰীত। এইবাৰ হেমা মালিনী আহিব, ৰাসৰ ভিডিঅ' এটা বনাই দিম। আজি এনে নলবাৰীত চাব যাম, ক'ত কি হ'ব আৰু হেমা মালিনী আহি ক'ত থাকিব, ক'ত কি কৰিব, সেইবিলাক আমি চাবলৈ যাম। বলক নলবাৰীলৈ যাওঁ, ব্লগছটো আৰম্ভ কৰোঁ। আৰু আপুনি যদি নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব। আমি ৰাস্তাৰ মাজেৰে যাই আছোঁ নলবাৰী হৈ। এইবাৰ ৰাস 89তম ৰাস হ'ব আৰু এইবিলাক লাইট বলক গাইছ আমি তলত যাই চাওঁ কি হৈ আছে আৰু কি আছে চাওঁ। গাইছ এইটো মেইন মণ্ডপটো হ'ব, এইটো সেৱাজি কৰে আৰু এইবিলাক মূৰ্তি ৰং কৰিছে, ৰং কৰিব ৰ'দত শুকাবলৈ দিছে, পিছত ৰং কৰিব। আৰু এই মঞ্চখন দেখুৱাই দিছোঁ, এইখন আছে মঞ্চ য'ত আমাৰ হিমন্ত মামা আৰু হেমা মালিনী আহিব ইয়াত পাৰফৰ্মেঞ্চ কৰিব। গাইছ আগতে ইয়াত চকৰি আছিল, কিন্তু এইবাৰ চকৰি নহয়, গ্ৰন্থমেলা হ'ব। এইবাৰ আগতকৈ বেলেগ হ'ব। গাইছ আমি ঘূৰি ঘূৰি যাব লগা হৈছে পৰিৱেশখন নোহোৱালৈকে। এইটো ভাল লাগিছে নলবাৰীত আহি। এইটো ৰংঘৰৰ দৰে, এইটো আগত কিবা বনাইছে, এইটো ৰংঘৰৰ দৰে দেখি। এইটো হৰি মন্দিৰ আৰু এইটো বিল্লেশ্বৰ দেৱালয়, মজা বনাইছে কিন্তু এইটো হাই দিছে। ফাইনেলি আমি আহি পালোঁ সেই জেগা য'ত চকৰি তকৰি বহি এইবিলাক বস্তু আহিছে, বহুত বস্তু বনোৱা হৈছে প্ৰায়। আৰু এইবিলাক আমি বুন খচিব নালাগে, প্লাইবোৰ্ড পাৰি দি আছে, বুন খচিব নালাগে আৰু এইবিলাক সাপ বনাইছে, সাপ বুলিয়ে কৈছোঁ। আৰু এইবিলাক ইলেক্ট্ৰনিকেল মূৰ্তিবোৰ বনাই আছে, ইলেক্ট্ৰনিকেল মূৰ্তিৰ বস্তুবোৰ বনাই আছে ইয়াত। আৰু এইবিলাক মূৰ্তিবোৰ ৰং কৰা মূৰ্তিবোৰ, এইবিলাক খৰজতে ৰাতি গ'লে আমি লগ পালোঁ বুঢ়াজ কচত কথা পাতি আছে। বুঢ়াজ কচৰ লগত অলপ কথা পাতিম আমি আৰু হোটেলত কিবা অলপ খাই লওঁ। এতিয়া বৰ্তমান আমি হোটেলত আছোঁ আৰু এয়া আছে মৰম মুখত জনপ্ৰিয় ইউটিউবাৰ বুঢ়াজ কচ। আৰু মোৰ গিলাচটো ভাঙি দিলে বুঢ়াজ কচে, তাৰ গিলাচটো দেখাম মই। এইবিলাক বহুত মানুহ আছে নতুন হোটেল। গাইজ বুঢ়াজ কচৰ চমকি গাড়ীত আহি থাকোঁতে পকা পৰিছে কিজানি চকুত। স্কেচ লগ পাই বহুত ভাল লাগিল। আমাৰ ভাইটি আমাৰ আহি গ'ল। এয়া বৰ্তমান আমি ঘৰত যাই আছোঁ, এয়া লাইভ ষ্ট্ৰীম চলি আছে। আৰু আজি মোৰ ভিডিঅ'টো যদি অলপো ভাল লাগে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো যদি ভাল লাগে ভিডিঅ'টোত লাইক কৰিব। মই আপোনালোকৰ বাবে বহুত কষ্ট কৰি ভিডিঅ'বোৰ বনাওঁ আৰু নেট খৰচ কৰি আপলোড দি এডিটিং কৰোঁ, বহুত সময় লাগে। এইখিনি আপোনালোকৰ বাবে কৰিছোঁ, আপোনালোকে মোৰ বাবে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক। ছাবস্ক্ৰাইব কৰিলে পইচা নালাগে আৰু ভিডিঅ'ত এটা লাইক কৰি উৎসাহিত কৰিব। আৰু মই আগলৈকে ব্লগছ দিম, নেক্সট ব্লগছ আমাৰ স্কুলৰ দিম। স্কুলত বাৰ্ষিক অধিৱেশন চলি আছে, তাৰে এটা ব্লগছ